নিজে কৰিছোঁ। ইয়াৰ মেখেলাখন হৈছে এখন পুৰা ব্লাউজটো একদম বহুত হেভি হয়। মোৰ বহুত বেছি ভাল লাগে কাপোৰযোৰ। হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি মই মোৰ কেইযোৰমান কাপোৰৰ কালেকশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু আপোনালোকে চাব কোনযোৰ কাপোৰ ভাল পালে চাই মোৰ কমেণ্টত জনাব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে এযোৰ কাপোৰ মোৰ খুব ভাল লাগে। মই বেলেগ এযোৰ কাপোৰ কিনিবৰ কাৰণে গৈছিলোঁ, কিন্তু এই কাপোৰযোৰ কম্বিনেশ্যনটো দেখি পেলাই মোৰ ইমানেই ভাল লাগিলে। ৰেড আৰু য়েল্লো কম্বিনেশ্যন হয়, গতিকে ভাল লাগিল। লুধিয়ান পাটৰ হয় এযোৰ, ভাল লগাৰ কাৰণে মই কাপোৰযোৰ কিনিলোঁ। এইটো নগাঁৱৰ পৰাই কিনিছোঁ। কাপোৰযোৰ অৰিজিনেলি বহুত ডিপ কালাৰ হয়। য়েল্লোটো মানে এতিয়া কেমেৰাত কম কালাৰ আহিছে, কিন্তু এইযোৰ ডিপ কালাৰ হয়। ৰেডটো খুব ভাল লাগে হালধীয়াটোৰ সৈতে, কিন্তু এতিয়া আপোনালোকে হয়তো অৰিজিনেল কালাৰটো দেখা পোৱা নাই, কিন্তু এইযোৰ কালাৰ য়েল্লো হয়। আৰু সেই হালধীয়া কাপোৰযোৰৰ এইটো ব্লাউজ হয়। ব্লাউজটো মই চিম্পুলকৈ চিলাইছোঁ, কিন্তু তাতে এটা পটি এটা লগাই দিছোঁ এনেকৈ অলপ ডিজাইন কৰি, আৰু গল্ডেন কালাৰ বিট লগাই দিছোঁ। আৰু মই ফটো দিছোঁ কাষতে, আপোনালোকে চাবচোন কেনেকুৱা লাগিছে। এইযোৰ নেক্সট দেখুৱালোঁ এযোৰ কাপোৰ মই মোৰ বান্ধৱী এজনীৰ বিয়াত লৈছিলোঁ। গ্ৰীণ আৰু য়েল্লো কম্বিনেশ্যন। এইযোৰ কাপোৰ মোৰ খুব ভাল লাগে। এইযোৰ মিক্স পাটৰ হয় আৰু এইযোৰ মই অনলাইনত অৰ্ডাৰ দিছোঁ। আৰু ইয়াত যিবিলাক ফুলৰ কালাৰ আছে সেই কালাৰটো মিলাই মই দহিখিনি কৰাই আনিছিলোঁ। আৰু ইয়াৰ মেখেলাখনো একেই, চাদৰখনৰ লগত কম্বিনেশ্যনটো একেই, খালি ব্লাউজটো অলপ বেলেগ হয় কালাৰ। ব্লাউজটো হৈছে এনেকুৱা, মই অলপ ডিজাইন দি বনাইছোঁ ব্লাউজটো। এনেকৈ পটি লগাই দিছোঁ আৰু ফ্ৰণ্ট চাইডটো চিম্পুল। আৰু এযোৰ মাজতে মোৰ কি হৈছে নাজানো, আৰু লকডাউন সময়খিনিত মানে খুব কাপোৰ কালেকশ্যন কৰিলোঁ, মানে অনলাইনত অৰ্ডাৰ দিলোঁ। এইযোৰ তেনেকৈ অনলাইনতে আনিছিলোঁ, লগৰ এজনী মানে বান্ধৱীৰ বিয়াতে আনিছিলোঁ। আৰু ইয়াতো মই দহিখিনি এনেকৈ অলপ ষ্টাইলত মানে মণিগুটি লগাই বনাইছোঁ। আৰু এইখন চাদৰখন হয়, ইয়াতে ব্লু কালাৰ, তাতে ৰঙা আৰু গুণাৰ ফুল আছে। আৰু ইয়াৰ মেখেলাখনো একেই হয়, নীলা হয় আৰু তাত ৰঙা গল্ডেন কালাৰ ফুল আছে। আৰু এইযোৰ কাপোৰৰ ব্লাউজটো একদম বহুত হেভি হয়, আৰু ইয়াতে মানে ৰেড আৰু ব্লু কালাৰ দুটা মিক্স হৈ আছে, মাজত গুণাৰ আছে। ইয়াত মই বেক চাইডৰ এটা নতুন ডিজাইন দিছোঁ, এনেকৈ বল বনাই দিছোঁ। আৰু ফ্ৰণ্টত এনেকৈ এডাল ৰছী লগাই দিছোঁ। কাপোৰ হয় এইযোৰ মোৰ বহুত বেছি ভাল লাগে। কাপোৰযোৰ ক্ৰীম কালাৰ হয়, ক্ৰীমত ইয়াত ৰেড আছে আৰু গুণাৰ কম্বিনেশ্যন আছে। বহুত বেছি ভাল পাওঁ মই কাপোৰযোৰ, যিকোনো অকেজনতে এইযোৰ পিন্ধিব পৰা যায়। আৰু ইয়াত মই দহিখিনি ৰেড দিছোঁ, কাৰণ ইয়াৰ ফুলটো ৰঙা হয়, গতিকে মই এনেকৈ দিলোঁ। আৰু মেখেলাখনো ছেম হয়, ক্ৰীম কালাৰ, আৰু ইয়াতে গুণাৰ আৰু ৰেড কালাৰ ফুল আছে, একেই হয়। আৰু এইযোৰ হয় পলি পাটৰ। ব্লাউজটো একদম এক্সট্ৰা হয়, ইয়াৰ কালাৰটোৱে বেলেগ হয়। এইটো পিচ কালাৰ হয়, আৰু ইয়াত তেনেকৈ গুণাৰ আৰু ৰেড কালাৰ ফুল আছে। আৰু ইয়াৰ মই বেক চাইডটো চিম্পুলকৈ দিছোঁ, মই চিম্পুলত পিন্ধি বেছি ভাল পাওঁ, গতিকে এনেকৈ গল্ডেন কালাৰ বিট দি দিছিলোঁ। এযোৰ হয়, এযোৰ ব্লেকত হয়, ব্লেকত য়েল্লো আছে, য়েল্লো কালাৰ ফুল আছে। এইযোৰ বহুত হেভি হয় এইযোৰ কাপোৰ, আৰু এইযোৰ মানে পুছ কৰি পিন্ধাতকৈ মেলি পিন্ধিলে বেছি ভাল লাগে। ইয়াৰ মেখেলাখন হৈছে এইখনো চিম্পুল হয়। মেখেলাখন চাদৰখন হেভি যিহেতু, গতিকে মেখেলাখন চিম্পুল হয়। এইযোৰ লুধিয়ান পাটৰ হয়। ইয়াৰ ব্লাউজটো অলপ এক্সট্ৰা হয়। এইটো মই হাতটো ব্লেক কালাৰ নিদি, সেইটো ব্লেক কালাৰে আছিলে কাপোৰটো, কিন্তু মই এনেকৈ নেটৰ কাপোৰ, হালধীয়া যিহেতু ফুল আছে তাত মাজত, গতিকে হালধীয়া নেটৰ কাপোৰ কিনি এনেকৈ পটিটো লগাই দিছোঁ। আৰু বেক চাইডটোত অকণমান ডিজাইন কৰি দিছোঁ এনেকৈ। ভাল লাগিছেনে? আপোনালোকে কমেণ্টত জনাব দেই। এইযোৰ কাপোৰ মই নিজে কৰিছোঁ। চাদৰখন কটনৰ হয়, কটনৰ চাদৰ কিনিছোঁ, ফেব্ৰিকটো কৰিছোঁ ইয়াত। আৰু ইয়াতে মই ভাল লাগিবৰ কাৰণে কাপোৰযোৰ যিহেতু বগা, গতিকে উজ্জ্বল হ'বৰ কাৰণে পাৰ্পল কালাৰ পটি এটা কিনি আনি এনেকৈ লগাই দিছোঁ।
চাদৰখন কটনৰ হয়, কিন্তু মেখেলাখন কৰিবৰ কাৰণে মই আৰ্ট চিল্ক কাপোৰ এটা কিনি আনিছোঁ। আনি ইয়াতো তেনেকৈ প্ৰতিটো লগাই দিছোঁ। আৰু কালাৰকেইটা এয়া পাৰ্পল আৰু লাইট গ্ৰীণ আছে, আৰু মাজত এনেকৈ গ্লিটাৰ্ছ লগাই দিছোঁ। আৰু যিহেতু কাপোৰযোৰ মই লকডাউনতে কৰিছোঁ, নিজে কৰিছোঁ, গতিকে সম্পূৰ্ণ হৈ উঠিছে, কিন্তু ব্লাউজটো মই কৰিয়ে আছোঁ কালাৰ। গতিকে যেতিয়া ব্লাউজটো হ'ব তেতিয়াহে কাপোৰযোৰ পিন্ধিব পাৰিম। মই কাপোৰযোৰ পিন্ধা হোৱাই নাই, নতুনেই হৈ আছে। আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে কাপোৰযোৰ, ভাল কৰিছেনে? মোৰ পাৰ্চনেল ফেভৰেট কাপোৰ কেইযোৰমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আপোনালোকে কোনযোৰ কাপোৰ বেছি ভাল পালে মোক কমেণ্টত জনাব। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু কোনোবা যদি মোৰ চেনেলত নতুন তেন্তে হ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, থেংক ইউ।